নমস্কাৰ বন্ধুসকল, আজি এটি খুব ধুনীয়া গুৰুত্বপূৰ্ণ এটি বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই যোৱা দুদিনৰ পৰা এখন কিতাপ পঢ়িলোঁ আৰু বিশ্বাস কৰক, সেই কিতাপখন মই যেতিয়া পঢ়া আৰম্ভ কৰিলোঁ আৰু কেতিয়া শেষ কৰিম, মই যেতিয়া কামৰ পৰা ঘৰত যাওঁ গৈ পিনে মই আগতে কিতাপখন উলিয়াই লওঁ, পঢ়ি পিনে মই কিতাপখন শেষ কৰি ভাবিলোঁ আপোনালোককো অকণমান কিতাপখনৰ বিষয়ে কওঁ। বন্ধুসকল, বিশ্বাস কৰক, এখন কিতাপে যে মানুহৰ জীৱন সলনি কৰি দিব পাৰে। আৰু মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে মোৰ যিবিলাক ফেচবুকত মই কণ্টেণ্ট বনাওঁ তাত 25ৰ পৰা 34-35 ইয়াৰৰ মানে মানুহে বেছি দেখে, তো বেছিভাগ ষ্টুডেণ্টে হ'ব যিবিলাকে জীৱন সংগ্ৰামত নামিছে। তো মই সেইটো কাৰণে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো বনাই কিতাপখনৰ বিষয়ে অকণমান কৈ দিওঁ। যিহেতু স্কুলীয়া যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে জীৱনত সিদ্ধান্ত ল'বলৈ অপাৰক, গতিকে মই ক'ম যে আপোনালোকে মই যিটো ক'ম আপোনালোকে এতিয়া কিতাপখন দেখাই দিছোঁ মই আপোনালোকক। এখন হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে। বিশ্বাস কৰক বন্ধুসকল, কিতাপখন আপোনালোকে পঢ়ক, পঢ়াৰ পিছত আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিব সেই তাহানি 80ৰ দশকত এজন ল'ৰা যিখনৰ বৰ্ণনা তেওঁ কিতাপখনত দিছে, তাৰ পৰা এজন সাধাৰণ ঘৰৰ পৰা মানুহ এজন আহি আজি আমেৰিকাত বিজ্ঞানী হিচাপে কাম কৰি আছে। বন্ধুসকল, বিশ্বাস কৰক, কিতাপখন পঢ়ক। মই কিতাপখন পঢ়ি কান্দিলোঁ। আৰু জীৱনত যিহেতু মোৰ এতিয়া 45 ইয়াৰ সোমাইছে, তো মই ভাবিলোঁ মোৰ যিখিনি ভাইটি আছে জীৱনত নতুন পথ বিচাৰি পোৱা নাই বা সংগ্ৰাম কৰি আছে, এবাৰ কিতাপখন আপোনালোকে পঢ়ক। বহুত পইচা এনেও খৰচ হয়, বেছি দামো নহয়। কিতাপখন আপোনালোকে পঢ়ক, জীৱনত এটি সিদ্ধান্ত ল'ব পাৰিব।